নহয় এইফালে আকৌ লগতে আছে কুহল কোঁৱৰখন। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। থাম্বনেইলত চাই গমেই পাইছে চাগে আজি কাৰ ফাংচন চাব যাই আছোঁ। মৰমিতাৰ ফাংচন চাব যাই আছোঁ। এইফালে আকৌ মোৰ ডিউটি যাব টাইমো হ'ল। ডিউটিৰ পৰা আহি ফাংচন চাব যাম। কাৰ লগত যাওঁ আৰু কেনেকৈ যাওঁ চাই থাকক ভিডিঅ'টো লাষ্টলৈ। এতিয়া মই ডিউটিত যাবৰ কাৰণে ওলালোঁ। চাইকেল লৈ ডিউটিত যাই আছোঁ আৰু বাইকটো নাইয়ে আৰু বাইক ল'ম বুলি ভাবি আছোঁ, ল'ম ৰ'ব। এইফালে আকৌ মোৰ লগত আছে দাদা এটা, চাওকচোন। ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, এতিয়া ছাপোৰ্ট নকৰে। বাৰু যিয়ে নহওক ছাপোৰ্ট কৰিব। এইফালে আকৌ মই চাইকেল ৰাইডো যাম ৰ'ব কেতিয়াবা। কথা পাতি পাতি শ্বৰ্ট কাটিং হয়। পছৰীয়া লক্ষী মন্দিৰ আহি পালোঁ। এইফালে আপোনালোক আহি পাইছে নে নাই? মই কিন্তু আহি পাইছোঁ, বহুত মানুহ হয়। এইফালে আকৌ লগতে আছে কুহল কোঁৱৰখন। অহা নাই যদি আহিব। আৰু আপোনালোকক এটা কথা ক'ব পাহৰি গৈছোঁ, ইয়াত যে দুটা লক্ষী মন্দিৰ হৈছে সেইটো আকৌ আপোনালোক আহোঁতে দেখাই নহ'ল। ইয়াত আকৌ মামাহঁতৰ ঘৰো আছে, মোক মাতি আছে কিন্তু আহিব পৰা নাই। বেলেগ দিন আহিম ক'ব। এইফালে আকৌ মই ডিউটি আহি পালোঁ, এণ্ট্ৰি কৰি ভিতৰত যাই থাকিম। এতিয়া আকৌ মই আপোনালোকক ভিডিঅ' দেখাব নোৱাৰোঁ ভিতৰত। 6টা বজাত আপোনালোকক লগ পাই আছোঁ। এতিয়া হাফ টাইম হ'ল, 6:30 বাজিছে। এইফালে আকৌ বতৰো বেয়া, কি হয় নাজানো আৰু। যিয়ে নহওক বাৰু মই কিবা এটা খাই লওঁ, তাৰপিছত লগ পাই আছোঁ ৰ'ব। গজা আৰু চাহ খাই আহিলোঁ। এইফালে আকৌ মোৰ মোবাইলত চাৰ্জো নাই। ডাইৰেক্ট আপোনালোকক ফাংচনত লগ পাই আছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আহোঁতে আৰু মোৰ দেৰি হ'ল, ঘৰত ভাত চাত খাই আহিছোঁ। এইফালে আকৌ চাইকেল টাইকেল থৈ আহিলোঁ। এইফালে আকৌ গায়কনী আহি পালে। ব'লক তেন্তে ফাংচন চাওঁ আপোনালোকৰ লগত। চাই থাককচোন, ময়ো চাওঁ। ফাংচন চেচো হ'ল, এতিয়া মই ঘৰত যাই থাকোঁ আৰু আপোনালোকক বেছি শ্বৰ্ট দেখাই নাথাকিলোঁ। ঠিক আছে, আজিলৈ ইমানেই আছিল। নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই।